নমস্কাৰ, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বাসীৰ বাবে এটা সুখবৰ। UPSC 2021 চনৰ অসামৰিক পৰীক্ষা ফলাফল ঘোষণা। 506 নম্বৰ স্থান লাভ কৰিছে অসমৰ শিল্পাই। 685 গৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ শীৰ্ষত দিল্লীৰ শ্ৰুতি শৰ্মা। প্ৰথম তিনিটা স্থান পুনৰ মহিলাৰ দখলত। দ্বিতীয় স্থানত অংকিতা আগৰৱাল আৰু তৃতীয় স্থানত গামিনী সিংলা। আৰক্ষী গাড়ী খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আছিকুল। নগাঁও ৰায়দঙিয়াত নিশা আৰক্ষী গাড়ীৰ পৰা জঁপিয়াওঁতে অঘটন। থানাত জ্বলোৱাত জড়িত আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ। ৰাজ্যৰ অৰ্থনীতিলৈ বৃহৎ ভাবুকি। দোকান বজাৰ উপৰি ATMতো জাল নোট ওলাইছে। বিগত 4 বছৰত অসমত ধৰা পৰিছে 1,37,60,140টা জাল নোট। মৌলবাদী জেহাদী উদ্যোগত জাল নোট প্ৰচলন। ৰাজ্যৰ শক্তি খণ্ডই নিজা বিদ্যুৎ উৎপাদনত এঢাপ আগুৱাব। আজি উদ্বোধন হ'ব অসম চুক্তিৰ ফচল আমগুৰি সৌৰশক্তি উৎপাদন কেন্দ্ৰ। আছাম ছলাৰ এনাৰ্জি পলিচি অনুসৰি 1000 মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। শক্তিমন্ত্ৰী বিমল বৰাই এই কথা সদৰি কৰে। গেটত তলা লগাই টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতাৰ সভা বন্ধ কৰিলে একতা সভাই। দৈনিক জনমভূমি বাতৰিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ছচিয়েল মিডিয়াত সৰব চৰ্চা। বাতৰি প্ৰকাশ পোৱাৰ পাছত ডিব্ৰুগড় যাত্ৰা সামৰি আদবাটৰ পৰা উভতিল প্ৰবীণ বড়ো শংকৰ প্ৰসাদ ৰয়। কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ প্ৰস্তাৱ নাকচ ঋতুপৰ্ণ বৰুৱাৰ। ঋতুপৰ্ণ বৰুৱাই লগতে কয়, আছুৱে বিৰোধিতা কৰা কোনো সংগঠনত মই নাথাকোঁ। দুৰ্যোগত বিধ্বস্ত ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ 50 কোটি। গুৰুত্বপূৰ্ণ পথ মেৰামতিত 30 কোটি। ক্ষতিগ্ৰস্ত পৰিয়ালক 2 লাখকৈ দিয়াৰ সিদ্ধান্ত। ডিব্ৰুগড়ৰ চৌকিডিঙ্গিৰ শ্বহীদ ন্যাসতো অপদস্থ প্ৰাক্তন আছু নেতা। আছুৰ নেতা-কৰ্মীক বুজনি দিবলৈ যোৱা কমলেশ নিৰঞ্জনক চূড়ান্ত সকিয়নি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। কভিডৰ সময়ত অনাথ হোৱা অসমৰ 55টি শিশুৱে PM কেয়াৰ্ছৰ সুবিধা লাভ কৰিব। 23 বছৰ পৰ্যন্ত পাব চৰকাৰী সহায়। বিশ্বনাথ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা। গুলীবিদ্ধ কুখ্যাত গড় চিকাৰী।